নমস্কাৰ কি খবৰ সকলো নিশ্চয় ভালে আছে আজি এটা ভাল খবৰ আছে সো মই আজি কোৰ্ট মেচ কৰিব গৈ আছো তো গতিকে ভাবিলো ভিডিও এটা বনাও আৰু হেতুক লৈ বুলি নহয় ভিডিওটো আৰু কেনেকৈ কৰা হয় কেনেকৈ কৰা যায় কোৰ্ট মেচ গুটেখিনি সম্পূৰ্ণখিনি দেখাম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰি দিব এইটোৱে হৈছে তেজপুৰৰ ৰেজিষ্টাৰ অফিচ য'ত কোৰ্ট মেৰিজ কৰা হয় আৰু মাতৃ সক্ৰান্তীয় সকলো মানে ইয়াত ৰেজিষ্টাৰ কৰা হয় এইজনী কইনা বাইক আৰু ইয়াত দৰা আজি কোৰ্ট মেৰিজ কৰিবৰ কাৰণে আহি গলো তো এতিয়া কাম চলি আছে আৰু অলপ পিছতে আমাৰ বিয়াখন হ'ব আৰু আমাৰ শিলা বাইদেউ বিয়া হ'ব গৈ আছে আৰু এতিয়া আমি অফিচৰ ভিতৰলৈ গৈ আছো আৰু ভিতৰত সকলোখিনি কাম হৈ গ'ল আৰু এয়া দেখিছে এয়া চাওক বাইদেউজনীয়ে এই কাগজখিনি নি পেলাই য'ত মেইন অফিচাৰজন থাকে যোনে আমাক বিয়া পাতি দিব তো তাতে কাগজখিনি দিব আৰু তাৰপিছতে আমাৰ বিয়া হ'ব এতিয়া আৰু এয়া আমি শপত ল'ব লাগিব যে আমি ইজনে সিজনক পতি পত্নী হিচাপে মানি লৈছোঁ চ' এতিয়া এয়া শপত গ্ৰহণ হৈ আছে তাৰপিছতে এয়া বেছি কাম নাই আমাৰ বিয়া হৈ গ'ল তো এতিয়া আমি ঘৰলৈ যাওঁ তো ফাইনালি আজি কোৰ্ট মেচটো কৰি আহিলো আৰু সকলোৱে গম পাইছে ভিডিওটো দেখিছে কেনেকৈ কি কৰিছোঁ সো সেনেকৈ কৰিলোঁ আজি 10 বছৰ প্ৰেমৰ অন্তত আজি কৰিবলৈ সাহস পালোঁ কৰিলোঁ আৰু কালিৰ পৰা মনটো অলপ ভয় লাগি আছিল কাৰণ এইবিলাক কৰি পোৱা নাই ন খালি ভাল পাবলৈ শিকিলোঁ পায়ো হেৰুৱালোঁ সেইবিলাক হোৱা নাই খালি ভাল পাবলৈ শিকিলোঁ তাৰপিছত সেনেকৈয়ে ভাল পাই আছিলোঁ আৰু প্ৰেমৰ ষ্টৰিটো ক'বলৈ গ'লে মানে বহুত দীঘলীয়া হ'ব কিন্তু শ্বৰ্টকাটতে মই কৈ থৈ দিছোঁ বহাগতে আমাৰ প্ৰেম হৈছিলে 10 বছৰ আগত 10 বছৰ আগত বহাগতে প্ৰেম হৈছিল চ' আমাৰ এটা ডান্সৰ গ্ৰুপ আছিল সেই ডান্সৰ গ্ৰুপতে আমাৰ তো জানেই আৰু বহাগত কুলিও বিনালে আমাৰ প্ৰেমো আৰম্ভ হৈ গ'ল তো এনেকৈ 10 বছৰৰ পিছত আজি অন্তত কোৰ্ট মেচটো কৰিলোঁ আৰু তাৰ বাবে ধন্যবাদ দিব লাগিব মোৰ ঘৰৰ বৰ্তাৰ বৌ ধৈৰ্য্য বৌ আৰু কাৰণ মই মানে মা চকুত হৈ কেতিয়াও কথা ক'ব নোৱাৰোঁ তাৰমানে ভয় লাগে চ' ধৈৰ্য্য বৌয়ে বহুতখিনি সহায় কৰিলে সহায় কৰাৰ পিছত গম পালে কথাটো আৰু মাও সন্মতি দিলে তাৰপিছত এতিয়া কোৰ্ট মেচটো কৰি আজি পূৰা একদম অ'কে একো কোনো প্ৰব্লেম নাই তেখেতসকলৰ ঘৰৰ পৰাও নাই তেওঁ মানে তাইৰ ঘৰৰ পৰাও নাই মোৰ ঘৰৰ পৰাও নাই আৰু চ' এতিয়া পূৰা হেপী আৰু বেছি মানে এইবিলাক কথা কৈ নাথাকোঁ এতিয়া মেইন টপিকটো হ'ল কিছুমানে মানে এতিয়া মানে কেতিয়াবা সোধে দেই কিছুমান কথা সুধি থাকে তই কোৰ্ট মেচটো কৰিলি মানে যেতিয়া মই কোৰ্ট মেচ কেনেকৈ কৰিছ কি কৰিছে সেইটো কথা সুধি থাকে তো ফাইনেলি সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ তো মই এতিয়া কথাখিনি আপোনালোকক বতাই দিম ধুনীয়াকৈ শুনিব চ' মই এই ভিডিঅ'টো অকল শোণিতপুৰ আৰু তেজপুৰত থকা মানুহৰ কাৰণেহে বনাইছোঁ মানে যোনসকলে কৰিম বুলি ভাবি আছে তো কেনেকৈ কৰিব এই ভিডিঅ'টোত দেখিছে মই ভিডিঅ'টো দেখাই দিছোঁ আপোনালোকে চাওক এই ফৰ্মখিনি আপোনালোকে ল'ব লাগিব এই ফৰ্মখিনি আপোনালোকে পাব তেজপুৰ DC অফিচত পাব DC অফিচৰ ওচৰতে CSC চেঞ্জাৰ থাকে তাতে এই ফৰ্মখিনি পাব তাৰপৰা ফৰ্মখিনি আপুনি 20 টকা 30 টকা কিবা এটা ল'ব সেইখিনি দি পেলাই লৈ আহিব আৰু মই ইয়াত ফিল আপ কৰিছোঁ দেখিছেনে সেনেকৈ ফিল আপ কৰিব ধুনীয়াকৈ ফিল আপ কৰি পেলাই ল'ৰা আৰু ছোৱালী দুইজনে ফিল আপ কৰিব দৰা কইনা ফিল আপ কৰি পেলাই আপোনালোকে তালৈ যাব তালৈ গৈ পেলাই একদম ধুনীয়াকৈ চহী তহী কৰি তালৈ যাব তালৈ গৈ পেলাই আপোনালোকে অনলাইন কৰিব চ' অনলাইন কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্টছ লাগিব ডকুমেণ্টছ আধাৰ কাৰ্ড এডমিট কাৰ্ড মানে বাৰ্থ প্ৰুফ আৰু এড্ৰেছ প্ৰুফ লাগিব দুইজনে লৈ যাব তাত কৰিব কৰাৰ পিছত আপোনালোকৰ 260 প্লাছ 10 টকা এটা প্ৰচেছিং চাৰ্জ কিবাকিবি কাটিব সেইখিনি হোৱাৰ পাছত আপোনালোকে ধৰ আজি মই 2 তাৰিখে ভিডিঅ'টো বনাই আছোঁ এতিয়া সন্ধিয়া 2 তাৰিখে বনাই আছোঁ চ' ধৰ আজি কৰিলোঁ মই তো আপুনি এই 2 তাৰিখৰ পৰা নেক্সট 2 তাৰিখলৈকে 1 মাহ হ'ব 1 মাহৰ 5 দিনৰ পিছত আপোনালোকে আকৌ তালৈ যাব তালৈ গৈ পেলাই আপোনালোকে এটা ট্ৰেকিং ID দিব সেই ট্ৰেকিংটোত আপোনালোকে ট্ৰেক কৰিব পাৰে যে ছাবমিট হৈছে নাই বা তালৈ গৈ চাব পাৰে যদি হৈছে তাৰপিছত আপোনালোকে 5 দিনৰ পাছত আপোনালোকে 5 দিনৰ পাছত এইটো যিটো মানি ৰিচিপ্ট লৈ যাব সেই মানি ৰিচিপ্টটো মানি ৰিচিপ্টটো তেওঁলোকে চাব সেই চোৱাৰ লগে লগে তেওঁলোকে এপইণ্টমেণ্টটো ল'ব দিব
এপইণ্টমেণ্টটো আপুনি কেতিয়া লয় আপোনালোকৰ নিজৰ সুবিধা অনুসৰি যদি আপুনি অফিচত কাম চাম কৰে বা কিবা কিবি কৰে আপোনালোকৰ নিজৰ সুবিধা অনুসৰি আপোনালোকে এপইণ্টমেণ্টটো লৈ ল'ব সেই ডেটটো মতে আপোনালোকে তালৈ যাব মানে ক'লৈ যাব SP অফিচ আমাৰ তেজপুৰ SP অফিচ DC অফিচৰ ওচৰত সুপাৰিনটেণ্ডেণ্ট পুলিচৰ ফ্ৰণ্টতে ৰেজিষ্টাৰ অফিচটো আছে তালৈ যাব ৰাতিপুৱা সোনকালে যদি যায় সোনকালে হ'ব গৈ পেলাই আপোনালোকে তাত এটা নাম্বাৰ দিব বা নাম্বাৰটো কেতিয়াবা এই আপোনালোকে যিদিনাখন মানে আপোনালোকৰ ৰিচিপ্টটো ছাবমিট হ'ব বুলি দেখাব নেটত তো তেতিয়াও ট্ৰেক কৰা দিনাখনো আপোনালোকে গৈ পেলাই হয়তো নম্বৰটো লৈ ল'ব পাৰে বা এপইণ্টমেণ্ট লোৱা পিছতো গ'লেও হ'ল গৈ পেলাই আপোনালোকে এপইণ্টমেণ্ট লোৱা 10 দিনৰ ভিতৰত যাব গৈ পেলাই তাতে গৈ পেলাই গোটেইখিনি ডকুমেণ্টছ অৰিজিনেল লৈ যাব আৰু সাক্ষী 3জন লৈ যাব লগত সাক্ষী 3জনৰ আধাৰ কাৰ্ড লাগিব কিন্তু দেই আধাৰ কাৰ্ডৰ সহজ লৈ পেলাই যাব আৰু তাত গৈ উকিল চুকিলৰ এইবিলাক লেঠা নলগাব উকিল চুকিলক লেঠা লগালে মানে কি হয় কামটো সোনকালে হয় কিন্তু পইচাটো যায় বেছিকৈ কিন্তু নিজেও কৰিব পাৰে নিজে কৰিলে ইমান হেৰি নাই আপোনালোকে চাহ খাবলৈ কিবা এটা হয়তো দি দিব পাৰে বাকী উকিল চুকিলৰ লেঠা লগাই নল'ব মই নিজে কৰিছোঁ মোৰ পৰা বেছি পইচা যোৱা নাই মাত্ৰ 300 টকা এটা গৈছে আৰু গতিকে সেইখিনি কাম ধুনীয়াকৈ কৰিব কৰি পেলাই বিয়াখন হৈ যাব টেনশ্যন ল'ব নালাগে বিন্দাছ ফটো একপি দিব ফাইনেলি মেৰিড বুলি গতিকে একো প্ৰব্লেম নাই গতিকে সেইখিনিয়ে কথা ডকুমেণ্টছ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব মাষ্ট বি আধাৰ কাৰ্ড আৰু এডমিট বা বাৰ্থ চাৰ্টিফিকেট যিকোনো এটা হ'লেই হ'ল আৰু বেলেগ একো প্ৰব্লেম নাই যদি কিবা প্ৰব্লেম থাকে মই ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দি দিছোঁ ফোন কৰি মোক সুধি ল'ব বেলেগ প্ৰব্লেম একো নাই খালি উকিল নধৰিব এনেই উকিলৰ জালাত নপৰিব আৰু লগতে এটা কথা কওঁ আজিকালি 40,000 টকা দিয়ে বুলি কয় এতিয়া বৰ্তমান সেই আঁচনিখন বন্ধ হৈ আছে আৰু যদি খোলে তেতিয়া আপোনালোকে কৰিব পাৰিব কিন্তু কৰা দিনাখনৰ পৰা 10 দিন বা এদিনৰ ভিতৰতে কৰিব লাগে বুলি মই সেইটো কথা জানো কিন্তু বৰ্তমান বন্ধ হৈ আছে মই সেই আঁচনিৰ অন্তৰ্গত নহয় মোৰ বৰ বেয়া লাগিছে সেনেকুৱা কথা বাকী একো নাই গতিকে আশীৰ্বাদ কৰিব নতুন জীৱন এটা আকৌ আৰম্ভ কৰিব গৈ আছোঁ আৰু তাই বৰ্তমান নাই তাইকো দেখালোঁ হয় তাই বৰ্তমান কেক এটা বনাই আছে কাৰণ আজি কেকটোতো কাটিবই লাগিব সেইবিলাক দেখাবলৈ মই নোৱাৰিম মই বেলেগ এটা কামত যাব লাগিব চ' ভিডিঅ'টো ইমানেই আছিলে ভালকৈ ময়ো থাকোঁ আপোনালোকো থাকক আৰু আশীৰ্বাদ কৰিব যাতে দুইজন ভালে থাকোঁ ধন্যবাদ জয় আই অসম